everyone. What's up? কি খবৰ আপোনালোকৰ? হে গাইজ বৰষুণ দিছে এক মিনিট বাহিৰৰ পিনে চাওঁচোন কনফাৰ্ম কৰোঁ য়েছ সঁচাকেই দিছে What's up? কি খবৰ আপোনালোকৰ? সবে ভালনে? Guys, every week ময়ো এটাকে ব্লগ আপলোড কৰিবৰ কাৰণে বিচাৰোঁ, কিন্তু এইটো সম্ভৱ হোৱা নাই, দেৰি হৈ যায়। যিসকলে ডেইলি ব্লগ কৰে সঁচাকৈ তেওঁলোকক চেলিউট কৰিব লাগিব। মোৰ আজিও যিহেতু ক'তো ওলাই যোৱা নহয় চ' ঘৰতে ব্লগ আৰম্ভ ব্ৰেকফাষ্টত আজি ডালিয়াকে বনাওঁ ডালিয়াৰ বেনিফিট কি আছে গম পায়নে ফাৰ্ষ্ট অফ অল ৱেইট লছ কৰাত হেল্প কৰে ছেকেণ্ডলি ইয়াত ভৰপূৰ ফাইবাৰ থকা হেতুকে পাচন কাৰ্য বেটাৰ কৰে কলেষ্ট্ৰল লেভেল কম কৰাত হেল্প কৰে হাৰ্ট ৰিলেটেড প্ৰব্লেমৰ পৰা দূৰত ৰাখে ব্লাড চুগাৰ কণ্ট্ৰল কৰে ইমিউনিটিও ডেভেলপ কৰে কাৰণ ইয়াত এণ্টি অক্সিডেণ্ট থাকে স্কিন আৰু হেয়াৰ ভাল কৰে এনাৰ্জি লেভেল ঠিক কৰে ডিটক্সিফিকেশ্যনত হেল্প কৰে চিধা অৰ্থত আমি আমাৰ গুড হেল্থৰ কাৰণে ডালিয়া খাব লাগে বাছ এইখিনি বুজি পালেই হ'ল বাকীবোৰ মনত নাৰাখিলেও একো নাই এতিয়া গাখীৰ ঢালি দিম ইয়াতে দুজন মানুহৰ ডালিয়া বনাবৰ কাৰণে এই বাচনটো বেছিয়ে ডাঙৰ হৈ গ'ল कोई नहीं चलता है পায়স বনালে আমি যেনেকৈ ঘনে ঘনে লৰাই থাকিব লাগে যাতে তলত লাগি নাযায় ঠিক তেনেদৰে ডালিয়া বনালেও তলত লাগি নোযোৱাৰ কাৰণে ঘনে ঘনে লৰাই থাকিব লাগে অকণমান সময় লাগে অৱশ্যে বনাওঁতে কিন্তু খাবলৈ সিমানেই টেষ্টি হয় ऐसा সিজি গৈছে নমাব পাৰি এতিয়া ইয়াতে ড্ৰাই ফ্ৰুট এড কৰিলে আৰু বেছি টেষ্টি হয় যেনে কাজু বাদাম কিচমিচ পিস্তা এইবোৰ এড কৰিলে আকৌ বেছি সোৱাদ হ'ব কিন্তু মোৰ যিহেতু এতিয়া সেইবোৰ বস্তু এভেইলেবল নাই কিচেনত সেইকাৰণে একো এড কৰা নাই জাষ্ট নৰ্মেল বনাইছোঁ এনেকৈও খাবলৈ ভাল লাগে ঘিৰ স্মেলটো ইমান ধুনীয়া আহিছে বঢ়িয়া যোৱাকালি গ্ৰচাৰীজ আনিব যাম বুলি যোৱা নহ'ল কাৰণ ইমান ৰ'দ আছিলে আজি আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল গ্ৰচাৰীজটো লগা হৈয়ে আছে এনেকৈ যদি পলম কৰি থাকোঁ তেতিয়াহ'লে প্ৰব্লেম হৈ যাব ৱেল এতিয়া ন' প্ৰব্লেম কাৰণ গ্ৰচাৰীজ আমি অনলাইন অৰ্ডাৰ কৰিব পাৰোঁ কেনেকৈ বলক মই দেখুৱাই আছোঁ ফাৰ্ষ্ট আপোনালোকে বিশাল মেগা মাৰ্ট এপটোলৈ গুচি যাব তাত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰ ইমেইল আইডি আৰু লোকেশ্যন দি ৰেজিষ্টাৰ কৰি ল'ব পাৰে মোৰ অলৰেডি একাউণ্ট কৰাই আছে চ' এপটোত গৈ ইয়াত আপোনালোকে কেটেগৰী তলত পাব এইটো শ্ৰেণীয়া বুলি লিখা আছে আপোনালোকে ইংলিছত চুজ কৰি ল'ব পাৰে লেংগুৱেজটো তাৰপিছত আমি যাম তললৈ কেটেগৰিছত আপোনালোকৰ ওমেন কিডছ এণ্ড ইনফেণ্টছ মেন্স ফেশ্বন হোম এণ্ড কিটচেন এপ্লায়েন্সেছ ট্ৰেভেল ফুড পাৰ্চনেল কেয়াৰ হাউচ হোল্ড কেয়াৰ এইবোৰ কেটেগৰী পাই যাব মোক লাগে এতিয়া ফুড আইটেম চ' মই গ'লোঁ ফুড আইটেমত তাতে আকৌ আছে এইখিনি ষ্টেপলছ প্ৰচেছ ফুডছ বেভাৰেজেছ এতিয়া মই চাম ষ্টেপলছত pulses and cereal okay মোক লাগে chana dal brown chana এইবোৰ বস্তু যিবোৰ মোক লগা হৈ আছে গোটেইখিনি সিলেক্ট কৰি ললোঁ তাৰপিছত মোৰ টোটেল আহিছে 2275 এটা চেক আউট কৰিম তাৰপিছত এটা আপোনালোকৰ টাইম স্লট দিয়া থাকে আপোনালোকৰ সুবিধা অনুসৰি যেতিয়া যোনটো টাইমত ডেলিভাৰী লাগে তেতিয়া
সেইমতে চুজ কৰি ল'ব পাৰে। মই দিছোঁ 135 এক্সপ্ৰেছ ডেলিভাৰীত। তাৰপিছত অনলাইন পে'মেণ্ট কৰিম ইয়াতে থ্ৰু গুগল পে'। পে'মেণ্ট মেথড আছে UPI, গুগল পে' বা পে'টিএম বা ফোনপে' যিকোনো এটাৰে পে'মেণ্ট কৰি চেকআউট কৰিব পাৰে। হয়নে একদম ইজি শ্বপিং আইডিয়া, কাৰণ ৰ'দ বৰষুণৰ কোনো চিন্তা কৰিবলগীয়া নাই বা বিলিঙৰ সময়ত লম্বা লাইন ৰখি থকাৰো ভেজাল নাই। যেতিয়া আপোনালোকে মন যায় তেতিয়াই অৰ্ডাৰ কৰিব পাৰে আৰু বিশাল মেগামাৰ্টে আপোনালোকৰ ঘৰত ডেলিভাৰী কৰি দি যাব। ইয়াৰ চবচে ভাল কথাটো হৈছে ছেম ডে ডেলিভাৰী আৰু মেক্স টু মেক্স 2 আৱাৰ্ছৰ ভিতৰত এওঁলোকে ডেলিভাৰী দিয়ে। টাইম শ্লটটো আপুনি অৱশ্যে নিজেও চিলেক্ট কৰি ল'ব পাৰে এজ পাৰ ইয়ৰ কনভিনিয়েণ্ট, আৰু 300 টকাৰ ওপৰত শ্বপিং হ'লে ফ্ৰী ডেলিভাৰী কৰি দিয়ে। যেতিয়ালৈ ডেলিভাৰী নাহে তেতিয়ালৈ মই লাঞ্চ ৰেডি কৰি দিওঁ। আজিও চিম্পল খানা, চানা দাইল এটা ছাইড বনাই আছোঁ আৰু আনফালে ভাজি এখন বনাবৰ কাৰণে বন্ধাকবি আৰু বিলাহী কাটি ল'লোঁ। যিহেতু একদম চাটুৱি খাই থকা হৈছে, চ' পিঁয়াজ নহৰু কাটি থকাৰ ঝঞ্ঝাটেই নাই, চ' জল্দি জল্দি বনাওঁ। দাইলত কাৰি পাত্তা দি দিছোঁ, ইয়াৰ চেণ্টটো মোৰ বিৰাট ভাল লাগে। আৰু মৰাপাটৰ বৰা বনাম এতিয়া। প্ৰয়োজন অনুসৰি নিমখ, হালধি, ৰেড চিলি, ধনিয়া পাউডাৰ, গৰম মছলা আৰু নামমাত্ৰ গোটা জিৰা এড কৰিছোঁ। তাতে পানী ঢালি এতিয়া ধুনীয়াকৈ সানি ল'ম। তাৰপিছত বেচনত বুৰাই মৰাপাটৰ আগবিলাক তেলত সিজিবলৈ দিম। লাঞ্চ ৰেডি হৈ গৈছে। এতিয়া ইমান গৰমত খানা বনোৱাৰ পিছত অকণমানতো জুচ খোৱাৰ ইচ্ছা যায়েই। सो इतनी गर्मी में खाना बनाने के बाद कूल जूस लेना तो बनता ही है ना। सो प्रिपेयर करते हैं। যেতিয়া জুচাৰ নাথাকে তেতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰেৰে কাম চলাব পাৰি। চাওক, ডেমো চাওক। তিয়ঁহখিনি গ্ৰাইণ্ডাৰত দিয়াৰ পিছত তাতে অকণমান মিহি আইচ এড কৰিছোঁ যাতে ঠাণ্ডা ঠাণ্ডা জুচ খাব পাৰোঁ। গাইজ, এইটো 1 কেজি ভুজিয়াৰ লগত আৰু 1 কেজি ফ্ৰী। বাচন মাজিবৰ কাৰণে স্ক্ৰাবাৰ 2টা অৰ্ডাৰ কৰিছোঁ।
যিখিনি বস্তু অৰ্ডাৰ কৰিছোঁ সেইখিনি বস্তু মাত্ৰ মোৰ 1 উইকৰ কাৰণে হয়। আকৌ নেক্সট উইকত এগেইন অৰ্ডাৰ কৰিব লগা হ'ব। কিন্তু কিছু কিছু বস্তু যেনে মছলাৰ পেকেটবোৰ সেইবোৰ কিন্তু এমাহমান মোৰ যায়গৈ। বাকীবোৰ 1 উইকৰ পিছত আকৌ লগাই হ'ব। এইটো ৰাজব্ৰেন অইল। মই অবভিয়াছলি চব তেলেই ইউজ কৰোঁ। মাষ্টাৰ্ড অইল হওক, চয়াবিন অইল হওক, ৰাজব্ৰেন অইল হওক, উইকলি অল্টাৰনেটিভলি মোৰ আনি থকা হয়। নাও ৰাতিৰ আহাৰ প্ৰিপেয়াৰ কৰাৰ টাইম। ছজনা পাত য'ত থাকে কেলছিয়াম, ভিটামিনছ, আইৰণ, পটেছিয়াম, যিয়ে ইমিউনিটি বঢ়ায়, বনছ মজবুত কৰে, স্কিন ঠিক কৰে। ইয়াৰ উপৰি এণ্টি ইনফ্লেমেটৰী এণ্ড এণ্টি অক্সিডেণ্ট গুণো ইয়াত আছে, যিয়ে শৰীৰক বিভিন্ন বেমাৰৰ পৰা বচায়। সেয়াকে আজি বনাম। কেনেকৈ বনাওঁ চিম্পল মেথডত চাওঁ আহক। গাইজ, এতিয়া আমি আমাৰ ডিনাৰ এনজয় কৰোঁ। আপোনালোকেও আপোনালোকৰ ডিনাৰ খাওক। আমাৰ খানা একদম চিম্পল আৰু সাত্বিক খানা। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম সোনকালে। তেতিয়ালৈকে বাই, টেক কেয়াৰ এণ্ড গুড নাইট।